থাকি আগতে অহা মই তোতকৈ চবতে আগতে আমাৰ কালি অহা এই নহয় মই বনাম প্ৰথমতে তাৰপিছতে তই বনাব লাগিব পথাৰত ধান চাবলৈ আহিছোঁ কেনেকুৱা হ'ল চবে বেয়া হৈছে বোলা দেখি কিনে চাব আহিছোঁ নিজৰ ধানখিনি মানে কেনেকুৱা হ'ল অলপ গৈ থাকোঁ আপোনালোকক দেখুৱাম আমাৰ ধানখিনি কেনেকুৱা হ'ল আমাৰ পথাৰডোখৰ পালোহি এইডোখৰ আমাৰডোখৰ এইটো এনেকৈ ৰাস্তাৰ ফালে আহিব লাগে মেইন ৰাস্তাৰ পৰা অলপমান দূৰ হয় এইডোখৰ হয় আমাৰডোখৰ আমাৰ ধানডোখৰ ভালেই হৈছে বেয়া হোৱা নাই বহুত ধুনীয়া দেখিছোঁ বাকীটো ধুনীয়া দেখিছোঁ এইটো চাইডে অকণমান বাম হয় মানে এইটো চাইডে অকণমান বাম হয় সিটো চাইডে অলপ দ হয় এইটো চাইডে অলপমান বাম হয় মানে সেইটো কাৰণে পানীটো বেছি জমা নাথাকে সিটো চাইডে মানে পানীখিনি গুচি যায়গৈ এইটো চাইডে মানে অকণমান বাম হয় মানে সেইটো কাৰণে ইমান এটা ধানখিনি ভাল নহওঁ দেখিলোঁ বহুত ধুনীয়া হৈছে গোটেই পথাৰখন দেখাই দিছে এপাক বহুত ধুনীয়া হৈছে চবৰে ধান ধুনীয়া হৈছে ভাল হৈছে কিছুমান মাজে মাজে কি হৈ গ'ল মানে যিবোৰ জেগাত পানী জমা নহয় সেইবোৰ পানী বাম জেগা সেইবোৰ জেগাত ধানখিনি বেয়া হৈছে মানে অকণমান বেয়া হৈছে আৰু সিমানো বেয়া হোৱা নাই ভালেই হৈছে চবৰে ভালেই হৈছে আমাৰখিনিও ভালেই হৈছে ধুনীয়া হৈছে বছৰটোৰ কাৰণে চলিব কোনো অসুবিধা নহ'ব আৰু নহ'লে চিন্তাই হৈছিলে কি বুলি চবতে ধান বেয়া হৈছে কিছুমান জেগাত ধান ওলোৱাই নাই ঠুকো ওলোৱা নাই বুলি কোৱা শুনি আছিলোঁতো সেইটো কাৰণে এতিয়া ভাবিছোঁ আৰু চব ধান ধুনীয়াই হৈছে চবতে বছৰটোৰ কাৰণে আৰু আমাৰ চিন্তা নাই কাৰণ আমি ইয়াতে আমাৰ চলোৱাৰ জীৱন গুটি এইবিলাকে আমাৰ জীৱন গুটি কাৰণ জীৱনটো আমি ইয়াৰ পৰা নিৰ্ভৰ কৰোঁ সেইটো কাৰণে আমি জীৱন গুটি বুলি কিনে কওঁ কাৰণ খানা খায়েতো মানুহ জিন্দা থাকে ন সেইটো কাৰণে আমি জীৱন গুটি বুলি কিনে কওঁ ধান ধুনীয়াই হৈছে বহুত ভাল পথাৰো চালোঁ একেবাৰে মানে মই মানে পথাৰখন চাব আহোঁতেই মানে একেবাৰে ধানখিনিও লৈ আহিছিলোঁ মানে ঘৰত ধান মাৰি থোৱা আছিলে শুকুৱাই থোৱা আছিলে সেইটো কাৰণে ভাবিলোঁ কি মোৰ পথাৰখনৰ মানে ওচৰতে এইফালে দেখিছেনে পথাৰ এইফালে পথাৰ এই পথাৰৰ ওচৰতে মানে কি হৈ গ'ল মেইলটো আছিলে ধানৰ মেইলটো আছিলে সেইটো কাৰণে মই ভাবিলোঁ কি ধানখিনিও লৈ যাওঁ একেবাৰে বনাই মেলি লৈ আহিম বুলি কিনে ভাবিলোঁ সেইটো কাৰণে একেবাৰে ধানখিনি লৈ কিনে এতিয়া বনাই মেলি আৰু ঘৰত যাওঁ ধুনীয়াছে এইফালে পথাৰখনৰ ওচৰতে মেইলটো লাগি আছে ধান বনোৱা মেইলটো ধুনীয়া আছে আৰু এতিয়ালৈকে ধানখিনি বনাবই পৰা নাই আধাই হৈ গ'ল আৰু কি হ'ব আৰু ন খেলিয়ে পৰি গ'ল আৰু ধানখিনি বনাবই পৰা নাই এতিয়ালৈকে মানুহ আহি আছে প্ৰথমতে বনাব পাৰিলোঁ সেইটোৱে কি হ'ল তাৰমানে মই মানে ধানখিনি আনোতে মানে মই পটককৈ মানে টাউনৰ পৰা আহোগৈ বুলি গুচি গ'লোঁ গুচি যোৱাৰ পিছত কোনো নাই আছিলে যেতিয়া আহিলোঁ তাৰমানে দেখিলোঁ ধান মোক বহুতখিনি মানে বনাই আছে আৰু লাইন লাগি আছে কি হ'ল সিহঁতে মই মানুহটো নাই আছিলোঁতো সেইটো কাৰণে সিহঁতে মানে ধানখিনি আগতে বনাই লৈছে এতিয়া বাৰু হৈ গ'ল এতিয়া যিটো মানুহে বনাই আছে তাৰপিছত মই বনাম মোৰ পিছত সিহঁতে বনাব ভাইটি ধান বনাবৰ কাৰণে আহিছে ধান বনাব আহিছ অঁ
কিমান আনিছে ধান হে ধান কিমান আনিছ এক বস্তা বস্তা অকলে আহিছে নে আৰু কোনোবা আহিছে দুটা আহিছোঁ দুটা অঁ পাৰিবি বনাবলৈ অঁ কেই কেজি আছে 36 36 কেজি অঁ অঁ তই এতিয়া মোৰ পিছতে বনাব পাবি ক মই আগত বনাম বুলি কৈছোঁ মই তোত থাকি আগতে অহা যে মই তোতকৈ চবতছে আগত মই কালি অহা এই নহয় মই বনাম প্ৰথমতে তাৰপিছতে তই বনাব লাগিব মই বনা কালি অহা মই বনাম মই আগত আহিছোঁ ন অঁ হ'ব দে এনেকৈ তহঁতি বনাই ল মোক তহঁতি বনাই তাৰ পিছত সহায় কৰি দিবি দেই অঁ মই কৰি লাগিছে না মই আহিবি দেই অঁ হ'ব দে এতিয়া মানে কি হৈ গ'ল মানে মোৰ ধানটো বনাই শেষ হৈ গ'ল পথাৰো চালোঁ ধানো বনালোঁ এতিয়া মানে ৰাতি হৈ গ'ল আন্ধাৰ হৈ গ'ল এতিয়া ঘৰলৈ যাবলৈ মানে কি হৈ গ'ল মোৰ মানে এই স্কুটিখনৰ হেডলাইটটো বেয়া হৈ থাকিলে নজ্বলে মানে কি হ'ব এতিয়া মই ইণ্ডিকা লাইটটোৱে জ্বলাই গৈ থাকোঁ যেনে তেনে মোবাইলৰ ফ্লেছটো জ্বলাই কিনে ঘৰত পাই লওঁগৈ তাৰপিছত দেখা যাব এতিয়া নহাকৈ গৈ থাকিব লাগিব আধাৰে মুধাৰে ইণ্ডিকা লাইটটো জ্বলাই কিনে টিপিক টপাককৈ উপায় নাই আন্ধাৰ হৈ গ'ল মানুহ ঢেৰ আছিলে কি কবি আৰু লাইন পাতিবলগীয়া হ'ল ভাবিছিলোঁ দিনে পোহৰে বনাই মেলি যামগৈ আৰু বুলি কিনে আন্ধাৰ হ'ল এনেকৈ আৰু এতিয়া যাবই লাগিব উপায় নাই বেছি দূৰ নহয় বাৰু 2 কিলোমিটাৰমান হ'ব আমাৰ ঘৰলৈ 2 কিলোমিটাৰ নহয় 1.5 কিলোমিটাৰমান হ'ব এনেকৈ গৈ থাকোঁ আৰু আইঅ' স্পীড ব্ৰেকাৰটো শুনিয়ে নাপোৱা গৈ থাকোঁ আৰু এনেকৈ আধাৰে মুধাৰে